হাই হেল্ল' নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আমি আজি কৰিম চাফ চাফাই কাম আৰু চাফ চাফাই কাম আমি কেনেকৈ কৰোঁ আপোনালোকে চাই থাকিব একদম মকৰা জালেৰে ভৰ্তি হৈ আছে এইবোৰ তাৰ অৱস্থা নাইকিয়া হৈ আছে আৰু এই ৰুমটোতো আৰু অৱস্থা নোহোৱা হৈছে মানে গোটেই মকৰা জালেৰে ভৰ্তি আৰু এইবোৰ আমি চাফা কৰিম গতিকে আহকচোন আৰু এইজনীয়ে চাফাই কৰি আছে মানে লাগিয়ে আছে আৰু আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া এতিয়া মই পুৰা কামত লাগি গৈছোঁ আৰু ইমান মকৰা জাল আছিলে আৰু মকৰা জালবোৰ গুচাই দিছোঁ পুৰা চাফাই মন্তি হৈ গৈছোঁ আজি চাফা কৰিম বুলিয়ে ভাবিছোঁ চববিলাক এয়া চাওক এয়া মই পুৰা চাফাই কামত লাগি আছোঁ এতিয়া কথাও পাতি আছোঁ চাফাইও কৰি আছোঁ পুৰা চাফাই কৰিছোঁ দেই ৰাইজ খুটি নাটি মাৰি চাফা কৰি দিছোঁ বাপেকে আৰু ঘামবোৰ দেখিছেনে একেবাৰে অৱস্থা নাইকিয়া হৈ গৈছে এতিয়া আকৌ বলক চলো সমস্যানো কাৰ জীৱনত নাথাকে সমস্যা সকলোৰে জীৱনত থাকে সকলো মানুহৰে এদিন নহয় এদিন বিপদ আহিবই যিমান টকা পইচা থকা বুলি অহংকাৰ নেদেখুৱাওক যিমান যিয়ে নকৰক আৰু এয়া চাওকচোন অলপ ফাল্টু কৰি মানে মই চাফাই কৰি আছোঁ মন চন ভাল লাগিবৰ কাৰণে গান গাই এয়া মই গান গাই চাফা কৰি আছোঁ এয়া দেখিছেনে কিমান উগুনা উলিয়াই দিলোঁ একদম পুৰা লেতেৰা হৈছে আৰু চাফা কৰি দিছোঁ বাপ্পাকে আৰু এইবিলাক ধূলি মাকতিৰে ভৰ্তি হৈ গৈছে আৰু এইয়া দেখিছে বাল্টিংটো দাঙি দিছোঁ একদম বাহুত কিমান বল আছে দেখিছে এনেই কৈছোঁ বাৰু বাল্টিংটোত একো নাছিলে সেইকাৰণে দাঙিব পাৰিছোঁ নহ'লে ক'ত দাঙিব পাৰিলোঁ হয় গমেই পাইছে জানো দেখা পায় আৰু এইবোৰ মকৰা জাল গুচাই মই চাফা কৰি আছোঁ আৰু জনী ক'ৰ পৰা ওলাই আহি জানো কি কৰিলে গমেই নাপালোঁ ধৈৰ্য বাহুৰ বলেৰে কাম কৰিবা সকলো ভাল হ'ব আৰু জনী কি যে কৰি আছে নহয় এফালে হ'ল আৰু আকৌ এফালে চাফাই কৰিবলৈ আৰম্ভ কৰি দিছোঁ বাহুত বল থাকে মানে কাম কৰিবা ৰাইজ নেৰিবা লাগি থাকা একদম পুৰা খৰধৰ কৰি পেলাই মই চাফাইখিনি কৰি লৈছোঁ বিৰাট গৰম দিছে বাপ্পা ইমান ৰ'দবোৰ দেখিছেনে ইমান গৰম লাগিছে নহয় এতিয়া আকৌ এটা ৰুম আছে এইটো ৰুম চাফা কৰিব লাগিব এইডাল হৈছে মোৰ অৱস্থা নাইকিয়া হৈছে এতিয়া বলক চাফাই কামত এটা চুটকি মাৰি দিলে কাম হ'লেতো কথাই নাছিল ধেমালি নহয় দেই ৰাইজ আৰু এইয়া পুৰা বিচনা পাতি শোৱা পাতি উঠাই মই ভাল কৰি আছোঁ এইটো হৈছে ককা চাৰাতে মা লাগিয়ে থাকে যিহেতু শোৱা পাতিতে থাকে এইয়া একদম চাফা কৰি দিলোঁ এখনহে হ'ল দেই আৰু বাকী আছে এইয়া একদম চাফা কৰি দিলোঁ আৰু অলপ বাকী আছে
চাওক এয়া একদম সকলো চাফ চাফাই কৰি ৰেডি আৰু এতিয়া মুচিব আছে এতিয়া মই আৰু অলপমানো খুদ ৰোৱা নাই একদম পুৰা চাফা কৰি দিছোঁ আৰু এতিয়া মুচিলে কাম শেষ হ'ব মুচিব আৰম্ভ কৰিলোঁ আমাৰ সম্পূৰ্ণ কাম শেষ হৈ গ'ল আৰু এতিয়া আমি কাম বন কৰি একদম আজৰি হৈ আহি একদম ফ্ৰেছ হৈ গৈছোঁ আৰু এতিয়া আমি ভাত খাম আৰু আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে আছিল ভিডিঅ'টো স্কিপ নকৰি চাই থাকি যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট এটা কৰি নিশ্চয় জনাব কেনে হৈছে যদি বেয়া লাগিছে তেতিয়াও কমেণ্ট কৰিব ভাল লাগিছে যদিও তেতিয়াও কমেণ্ট কৰিব আৰু আজিলৈ ইমানখিনিয়ে আছিল বাই বাই